বিচৰা সকলো নাপায় বুলি জানিও মানুহে পোৱাখিনিৰ মূল্য দিব নাজানে আৰু নোপোৱাখিনিৰ পিছত দৌৰি হাবাথুৰি খাই মৰে। সুখ দুখ হাঁহি কান্দোন একোৱেই স্থায়ী নহয় জীৱনত। ইহঁত জীৱন বাটৰ খন্তেকীয়া লগৰী। তথাপি মানুহে সুখৰ সংগ পাহৰি জীৱন পাৰ কৰে কেৱল দুখৰ স্মৃতিবোৰ বুকুতে সাৱটি। প্ৰাপ্তি অপ্ৰাপ্তিৰ দুমোজাৰ এটি ভাৰাক্ৰান্ত জীৱনত এগিলাচ পানী আৰু এটা দীঘল হুমুনিয়াহে কিমান পাতলাব পাৰে এখন গধুৰ বুকুৰ বোজা। মন কৰিছেনে প্ৰিয়জনৰ এষাৰ মৰমৰ মাতত পলকতে এখন গধুৰ বুকু কমোৱা তোলাৰ দৰে কিদৰে পাতল হৈ পৰে। ৰুগীয়া দেহ মন এষাৰ মাততে কেনেকৈ সুস্থ হৈ উঠে। মনৰ কলীয়া ডাৱৰবোৰ পলকতে কিদৰে আঁতৰে। কিতাপত উল্লেখ নাথাকিলেও জীয়াই থাকিবৰ বাবে খাদ্য বস্ত্ৰ আৰু বাসস্থানৰ উপৰিও মানুহক অলপ মৰম আৰু সহানুভূতি লাগে। এজন সঁচা জীৱন সংগীৰ মৰম আৰু প্ৰেৰণাই জীৱনটো সঁচাই সুন্দৰ আৰু সাৰ্থক কৰি তুলিব পাৰে।